নমস্কাৰ, মই পম্পী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বেঙেনা আৰু শিঙৰা মাছৰ চৰচৰি। শিঙৰা মাছৰ চৰচৰি কেনেকৈনো বনালোঁ আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছকেইটা কাটি ভালদৰে ধুই লৈছোঁ আৰু নিমখ হালধি সানি লৈছোঁ। প্ৰথমে কেৰাহীত তেল দি মাছখিনি ভালদৰে ভাজি লৈছোঁ। এয়া দেখিছে, মই মাছখিনি ভাজি লৈছোঁ। এতিয়া মই দীঘল বেঙেনা দুটা লৈছোঁ আৰু এনেদৰে সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। এটা আলু এনেকৈ সৰু সৰু পিচকৈ কাটি লৈছোঁ আৰু আমাক লাগিব এটা বিলাহী, কেইফুটমান নহৰু, অকণমান আদা, এটা পিঁয়াজ। এইখিনি এতিয়া পেষ্ট কৰি ল'ম। আৰু ইয়াতে দুটা কেঁচা জলকীয়া দি দিছোঁ। এয়া আমাৰ পেষ্টখিনি ৰেডি হৈ গৈছে। মোৰ মাছ ভজা তেল ৰৈ গৈছিল, তাতে মই এই পেষ্টখিনি ঢালি দিছোঁ। এতিয়া ভালদৰে ভাজি ল'ম যেতিয়ালৈকে এটা ধুনীয়া গোন্ধ ওলাই নাহে। এয়া দেখিছে, মই এনেদৰে মছলাখিনি ভাজি আছোঁ। ইয়াতে এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি লগতে জিৰা গুড়া এচামুচ দি দিম। এনেদৰে শিঙৰা মাছ বনাই খাবচোন, বহুত টেষ্টি লাগে। আৰু যদি খাই ভাল পায় তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কেনেকৈ বনালোঁ চাবৰ বাবে ভিডিঅ'টো প্লিজ শেষলৈকে চাব। এয়া দেখিছে, মই মছলাখিনি ভাজি আছোঁ। মোৰ মছলা ভজা হৈয়ে গৈছে। ইয়াতে এতিয়া মই কাটি থোৱা বেঙেনা আৰু আলুখিনি ঢালি দিম। ইয়াৰ পিছত ভালদৰে মিলাই ল'ম। বনাবলৈ তেনেই সহজ, বেছি সময়ো নালাগে। এয়া দেখিছে, মই গোটেইখিনি মিলাই লৈছোঁ। এতিয়া ঢাকন মাৰি থৈ দিম সিজিবৰ বাবে। মাজে মাজে লৰাই থাকিব, নহ'লে লাগি যাব পাৰে। অকণমান পানী দি ভালদৰে সিজাই ল'ব। এতিয়া মই মাছখিনি ঢালি দিছোঁ আৰু ঢাকন মাৰি থৈ দিম। এয়া মই ঢাকন মাৰি থৈ দিছোঁ। এয়া দেখিছে, আমাৰ আজিৰ বেঙেনা আৰু শিঙৰা মাছৰ চৰচৰি ৰেডি হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।